সফলতাৰ পিছে পিছে দৌৰি নুফুৰিব। যদি তুমি সঁচাকৈয়ে সফল হ'ব বিচাৰিছা, তেন্তে খন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা। দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে। সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে। সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ। কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ'ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা। এজন মানুহ যদি আনতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে। তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে। কফিৰ অমানিশা অথবা কাল ৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে। মহৎ কাৰ্য সমাধান কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱা। দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে। এডাল হ'ল উদ্যোগী মন আৰু আনডাল আদৰ্শ। এটা কথা মনত ৰাখিবা, তুমি কি বা তোমাৰ কি আছে তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে। তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা তাৰ ওপৰতহে। থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।